এন্ধাৰ হবনো আৰু মুচি দিবনো খোজো পাখি মেলা অতীত কিদৰে পাহৰো। ঐ কুকুলেশ, এংগে গাছৰ তলত বহি গানে মাৰি থাকিবি না পূজা চূজা চাবা যাবি আই? হেই আমি চিংগুল চলি গেলাই কি পূজা চাবা যাবি আই? লগত চলি গেলাই চবে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড লৈ ঘূৰি থাকিব আৰু আমি তাক চতে যাব। 20-22 বছৰ হ'ল এতিয়া গেলে এটা আপি পঠাব নোৱাৰিলোঁ। মোৰো যদি আজি এটা গাৰ্লফ্ৰেণ্ড থাকিলে হয়, ময়ো তাইৰ হাতত ধৰা ধৰিকে পূজা চাবা যাব পাৰিলোঁ হয়। কিমান যে এটা ভাল লাগিলে হয়। এইগিলা কপাল আমাৰ নাই দে। ঐ ডকৰামইনা, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নাথকা আপি গেলা কি পূজা চাবা যাব নোৱাৰে নেকি? কিয়া আমাৰ গাৰ্লফ্ৰেণ্ড নাথাকিলে বুলি কি আমি যাব নোৱাৰিম নেকি? আমিও যাম, বিন্দাছ যাম, যাই মন্দিৰত সেৱা কৰিম, হোটেলত দগৰিক খাম, থৌগা থৌগা আপি গেলা চাম, তাৰপিছত চেল্ফি উঠি গুচি আহিম। ঐ চলিয়া, তহঁতে বহি আছা, তহঁতক মই কিমান বিচাৰিলোঁ? কেৱাই কিয় আমাক বিচাৰি আছা? কিয়া তহঁতে পূজা চাবা নাজা নেকি? চবেতো পূজা চাই আহি আছে, আমিয়ে জনাই যাওঁ। মই কণ্টেলক সেয়ে কৈ আছোঁ ৰ পূজা চাবা যোৱাৰ কথা। ই আৰু বোলে গাৰ্লফ্ৰেণ্ড নহ'লে পূজা চাবাই নাযায়। ইটাই কেইটা গাৰ্লফ্ৰেণ্ড কৰিব পৰা আনিম আমি। পূজা চাবা যাবা গেলি কিবা গাৰ্লফ্ৰেণ্ড লাগে নেকি? আমি কিনো যাওঁ। এইবাৰ বোলে পূজাত মেলুই জিলপেৰ দোকান দিছি আই। কি মেলুই জিলপেৰ দোকান দিছি? কি নকয় য'তে পূজাক যাওঁ, ইৰ লগত অলপ কুলতি কৰি আহোঁ। আৰু বোলে এইবাৰ টাউনৰ পৰাই বহুত ধনী ধনী মানুহ আমাৰ গাঁৱত পূজা চাবা আহিছি, আৰু তাহাঁতৰ লগত কি থৌগা আপি আহিছি বোলে। কি নকয় হে? থৌগা আপি আহিছি? সেই য'তে যাওঁ পূজাক যাওঁ। যাওঁ। বাপৰে বাপ, এইবাৰ পূজা কিছু ডাঙৰ কৰিছে দেই। যোৱাবাৰতো একোৱেই নাছিল, যোৱাবাৰ তুলনাত এইবাৰ বহুত বস্তু আহিছি। এইবাৰ অলপ ডাঙৰ হৈছে, মানুহ কিন্তু বহুত হৈছে এইবাৰ। ভিতৰত দেখি যাওঁ। এই চলিয়াত সিফালে নাচাকে কি দুটা প্ৰমেক্স লেভেলৰ আপি। তো দেখুৱাই পূজাৰ বাহিৰতে এইগিলা কি প্ৰমেক্স লেভেলৰ আপি দেখা পালোঁ, ভিতৰে বা আৰু কিমান দেখা পাম। সেই ভিতৰে যাওঁ। এই ৰ অলপ চাউৰা লোক এইফালে নাচকা, সেই চলিকেইটাই আমাক ঘূৰি চাবা দিছে। জানা আমি ভিতৰে ইয়াতে বাহিৰত নাথাকো। যাওঁ বোলা ভিতৰত। ভাইয়াত কেল দেখুৱাই আপি ভিতৰত। আমি এনেকৈ চাই থকা গেছি, আমিও ভিতৰে যাওঁ। আৰু কিজানি ইয়াতকৈ বেছি প্ৰমেক্স লেভেলৰ আপি দেখাই পাওঁ। যৌ। এই জিলাপি লগ জিলাপি, গৰম ৰঙা মিঠা জিলাপি, বাকী চব বাদ দিয়ক, আমাৰ ইয়াৰ জিলাপি খাওক। এই জিলাপি লগ জিলাপি। চলিয়াত পটকে আপি দুটা ক'ত নোহোৱা হলাই? ক'ৰবাত দোকানে সোমাইছে নেকি? এই বাকীত থৌগা আপি আছিল, তাৰ যদি তাকো পতাব পাৰিলোঁ হয়, কামত আহিলা হয়। আৰু ভাই বম ধনী ঘৰৰ আপি, দেখাতে গম পাই। এই ৰ আপি পিছত দেখা পাই থাকিবি। এইটো আছোন মেলু জিলাপিৰ দোকান দি বহি আছে, যাওঁ মেলু কাষত গ'লে। তো দেখুৱাই মেলু দেখো জিলাপিৰ দোকান দি বহি আছে, তাৰ কাষত গেলি অলপ কুলতে কৰোঁ লগত। মেলু কি খবৰ? বিক্ৰী বাৰ্তা কেনাই? কন্দিলত দেখো বৰ্তমানত গেলি ঠিকে ঠাকে চলি আছে দেই। মানুহক লাগিব নেকি জিলাপি? লাগে যদি লো। ল'ম ৰ আমি 3 কিলোমান ল'ম। পিছে কেনেকৈ দিছে দাম? বেছিকৈ নহয় দেই, মোৰ তাৰ অলপ কম বেলেগতকৈ। 200 টকা কিলো দিলে হ'ব। 200 টকা কিলো জিলাপিৰ? তই ডক্ৰামিনিয়া, আমাৰ দেখো চকুত 100 টকাতে পাই কিলোত, তই 200 টকা লাগিছে। দেই চকুত 100 টকা দিলে কি হ'ল? তহঁতে এতিয়া পূজা পাইছা, পূজাত দাম গেলা বস্তু বেছি। তহঁতে যাই ভিতৰত দেখি যা, আৰু দাম বেছি পাবি। অলপ বাহিৰত কমে, মই কমতে দি আছোঁ। হয় নেকি? দে 1 কিলো ল'ম, কিন্তু দুখনমান চাকি চাওঁ দেই, নাকি কেনা আহিছি বে? চাকি চা। দে চলিয়াত খা। ডক্ৰামিনিয়াত, তহঁতে দেখো জিলাপি চাকিম বুলি কৈ পেলাই 3 কিলোমান জিলাপি খালি কিনো। তহঁতে তাড়াতাড়ি পইচা দি মোক, সেইগিলা নাজনো মই। চাকি চোৱা জিলাপিৰ পইচা দি। কি হৰাই চাকি চোৱা জিলাপিৰ পইচা দিম? তোক সুধি পেলাই চাকি দিছোঁ, এনাই দিছোঁ নেকি? তহঁতে চাকি দিছে না, তহঁতে 3-4 কিলোমান খালি কিনো লগ লাগি। মই এইগিলা নাজনো, মোক পইচা দিবই লাগিব। কি হৰাই তোক কিহৰ পইচা দিম? তই নিজে চাকি চাবা দিছা। সেই চলিয়া ইটাৰ পৰাই ই জিলাপি আকৌ লাগা নাই, যোৱাৰ পৰাই আমি বেলেগৰ তাৰ পৰাই ল'ম জিলাপি। কোক গেলি পইচা থাকে বাচ্চা হাত তন্দক দি আছোঁ শিক্ষা। চালা 4 কিলোমান জিলাপি খাই গেলাই কিনো লগ লাগি চাকি চাম বুলি কৈ। মই আগতে বুজিব লাগছি, এনে যে মোৰ তাৰ পৰা জিলাপি কিনবা নাই, মোক ঠগে খাবা আহিছি। আহক ঘুগনি, পৰঠা, ৰুটি, মাংস, চাওমিন, ৰোল সকলো পাব। আহক ঘুগনি, পকৰি, ৰুটি, মাংস, চাওমিন, ৰোল, ম'ম' সকলো পাব। আহক। চলিয়াত সেইটো দেখো আলি ভাইয়াই পূজাত হোটেল দিছি। তাত থাকো যাওঁ একবাৰ না কি ক?
অঁ যৌ যাওঁ যৌ শীততে যদি অলপ বুদ্ধি কৰি কিবা খাইবা বাৰু আমাৰ এইবাৰ পূজাত পইচা খৰচ নকৰাকৈ হ'ব ঐ আলি ভাই কি আই হোটেল দিছে নাকি পূজাত কন্তিলা বাবু হোটেল দিছো ৰ'ব আমাৰ ইয়াত ঘুগনি পৰঠা ৰুটি মাংস ৰোল চাওমিন সকলো পাব আপোনালোকে যদি কিবা খাই খাব পাৰিব পূজাত আমি খাবা আহিছোঁ তোৰ হোটেলত থাকিলে বেলেগ হোটেলত খামেই এতিয়া তই হোটেল দিছা তোৰ হোটেলেৰে বেলেগত কেনেকৈ যাবা বাৰু দে খাই আহোঁ তোৰ হোটেলতে যাওক যাওক ভিতৰক যাওক ঐ চলি আহ ঐ চলিয়া তহঁতে আহি ইয়াতে বহিলি মোৰ হাতত হ'লে ইমান পইচা নাই দেই তহঁতে এতিয়া মোৰ পইচাটো দিবি তহঁতক মই পইচাটো উলিয়াই দিম দেই দেই চলিয়াত মই থাকিলে তহঁতে ইমান টেনশ্যন লৈছা আৰু এখন আলি বাইৰে দোকান এই ভাইটি ইফালে আহচোন দাদাহঁত আপোনালোকে কি খাব কওকচোন মানে আমি এই হোটেলখনৰ মালিকৰ লগ আলিৰ আমি লগ তো আলিৰ কাৰণে আহিলোঁ আমি হোটেলখনক এতিয়া তুমি আনা চিকেনৰ আইটেম যি আছে গোটেইখিনি লৈ আহা আনিছোঁ ৰ'ব আনিছোঁ আইয়া খালোঁ দেই পেট ভৰে এতিয়া উঠি নৰা আহিছোঁ ইয়াৰ পৰাই আই বৈদ্য খালোঁ দেই এতিয়া পইচা তুই কি কৰা মোৰ হাতলৈ পইচা নাই দে আগতে কৈ দিছোঁ মোৰতো দিবি ৰন্ধে দেই ৰখাই পইচা টেনশ্যন লৈ থাকা মনে ৰাখচোন দাদাহঁত আপোনালোকৰ বিল 1500 টকা হৈছে ঐ তই কেইবাৰ পইচা টেনশ্যন লৈ আছা মই তোক আগতে কৈছোঁ মালিক আমাৰ লগৰ বুলি যা পইচাগিলা মালিকৰ লগত আমাৰ আছে তই যা হয় নেকি হ'ব দিয়ক তে বাপৰে বাপ কন্তিলো কি বুদ্ধি বনালি আই মইতো কৈছোঁৱে মই থাকা গ'লে তহঁতে কেইবাৰ টেনশ্যন লৈছা এতিয়া আমি ইয়াৰ পৰাই যাম বাহিৰত আলিক কৈ যাম আমি ভিতৰে পইচা দি থৈ আহ বুলি আৰু সি হাপি দুটা গেল বিচৰো না কি তাৰে এটাক পতাব পাৰিলি লাইফ জিংগালা হৈ যাব যৌ ঐ চলিয়াত এই একেটাই নাপি আমি যে পিছা কৰি আছিলোঁ তাহাঁতৰ লগত আৰু এটা বন্ধু গা পিছি আই চাচোন তোৱাই ভাই আমিও দিন দে তাহাঁতো দিন দে ঐ মোৰ মাই চাচোন আপি কেতিয়া আমাক চাবা দিছি তো দেখুৱাই এই কন্তিলো নাচাকে কি কৰি আছা ঐ দোকৰামিনীয়া কি হলাই তোৰ তিৰিপৰে যোৱা মৰাটোৰ দৰে কেনেকৈ আছা তেতিয়াৰ পৰাই দেখোন আপিকেইটা বিচাৰি পেলাই হাহাৰ কৰি আছিলি আৰু এতিয়া আপিকেইটা সন্মুখত আহোঁতে তোৰ মাত বোল নহা হ'ল কিয় ভাই নহয় আই ভাই এই মোৰ পেটটো বৰ কামৰেছি জিলাপি বহুত খাই দিয়ে নেকি মোৰ হাগাও লগা আনিছি কি হাগা লাগছি তোৰ ভাই মই থাকিব নোৱাৰোঁ দিয়া মই যাই থাকোঁ নহ'লে মোৰ পেনতে অলপ তহঁতে যি কৰি থাকা থাক মোৰ ভাগ্যত এইগিলা হাপি চাপি চোৱা নাই দেই মই থাকিব নোৱাৰোঁ মই যাওঁ দেই ঐ কন্তিলো ৰখ আমিও যাওঁ অলপ ৰখ ভাই মই নোৱাৰোঁ ৰে দেখিবা মোৰ পেনতে অলপ থাকিলি যাক দেই আমি এটা কাম কৰোঁ আপিকেইটাৰ লগত কথা পাতোৱা নাকি ক যৌ